কৰি আছ বে এইফালে যা এইফালে যা তোৰ মা গোলাপাত তেৰিগা ইবাৰ দে মোক ইবাৰ দে এইটো গৈ আছো ৰ এই মা গ'ল শেষে পলি আছে না আৰু মাৰ না তেৰিগা গাৰ্লফ্ৰেণ্ডে শুনিছো অকমান ৰ হা এই গুলাখন পালে অফলাইন হৈ গ'ল হা হেল্ল' এই ক'ত গ'লি তহঁতে আরে কোনে নো ও মোৰ মালদা ফোন কৰিছে ৰ হা এই তহঁতে গেম বাদ দিলি মই অলপ অফলাইন হেল্ল' আগতে গেম জলদি খেল না কোনে আচ্ছা পেলৰি হনা হে তেৰে আছিল এই ক'ত গ'লি গেম মই মিলাম অকলে হেই তেৰি এহেঁতে চাচোন এনেকুৱা অসভ্য লোৱা বুলাল পা গোলাপাত ঐ পাগলকেইটা তোৰ কাৰণে এক ৰাউণ্ড হাৰি গ'লো ছোৱালী ঐ ৰবাচোন হা মই পিছত কল কৰি আছো হা হ'ব দিয়া জলদি মা তৰে গোলাপাত না কি কৰি আছ এই অফলাইন গৈ আছ কিয় ন জলদিয়া না আহি জানা ৰবা হা মোৰ লগৰ কেইটা মাতি আছে চোৱা তোমাক মই এইটো ক'বলৈ যোৱা নাই তোমাক এৰি দিব পাৰোঁ কিন্তু মই গেমক এৰি দিব নোৱাৰোঁ বাই ৰখা মোৰ লগৰ কেইটাই মাতি আছে হ'ব দিয়া হ'ব ঐ দে কাষ্টম লগা কাষ্টম এই তহঁতৰ কাৰণে এটা ৰাউণ্ড গ'লো নেক্সট টাইম ৰিটাৰ্ণ লগা এই লগা ৰিটাৰ্ণ লগা এইকেইটা কি কৰি আছো বৈজ্ঞানিকৰ যুগ যেন সেয়া গেম খেলি আছে আমাৰ দিনতো এনেকুৱা নাছিলে পাই এয়া চব ধ্বংস হ'ল আৰু মোবাইল পাই কি কৰি আছ বাবাহঁত তেৰি গেম খেলি আছো ৰ না তেৰি কাম মইলোৱে কি গেম অ আপুনি হে কি গেম আমাৰ দিনত কি কৰিব বুজিছা আজিকালি এইটোৱে যুগ আমি মোবাইলৰ পিছত নহয় মোবাইলক আমাৰ পিছত দৌৰিব লাগে মোবাইলৰ লগত ইমান লাগি কৰি নাথাকিবি দে মই যাওঁ দে হা তেহঁতকে কৈ দিবি এই গুগল পাত এই ধৰ না ফুটা কৰি দে এই ধৰ না মাইনাছ আমি যাব বেয়াকে মাইনাছ লাগি পৰিলে দে না এই গেম মাইনাছ লাগি যাব কি ক'লে কি ক'লে আমি আজিকালি গেম বেছিকে খেলা গেম বেছিকে খেলা আজিকালি পথাৰত খেলৰ শটো নাইকিয়া হৈ গ'ল ইহঁতৰ এতিয়া পঢ়া বয়স ইহঁতে এতিয়া আমাৰ লগত আছে হয় বহুত গেম খেলা হৈছে আৰু আমি একচুৱেলি মোবাইলক আমি টাইম বেছি দি আছোঁ আমি মোবাইলক ভাল কামত ইউজ কৰিব যায় আমি বেয়া কামত বেছি ইউজ কৰি আছোঁ এতিয়া গেম খেলাটো কিমান বেয়া কাম আমি আজিৰ পৰা গেমটো কমাই দিম বুজিছ চবে এটাইমে মোবাইল চোন আৰু তহঁতে আজিৰ পৰা ফিল্ডত থাকিবি আজিৰ পৰা আমাৰ লগত নাথাকিবি আজিৰ পৰা আমি মোবাইল কমকৈ চাম দেই বহুত বেয়া হৈ গৈছে বহুত বেয়া হৈ গৈছে আমাৰ প্ৰজন্মই কি শিকিব আমাৰ পৰা